নমস্কাৰ, মই মজুতি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মজুতি মিলি। আপোনালোক সকলোকে মই ইউটিউব চেনেল পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকলৈ ভাল। আৰু আজি বৃহস্পতিবাৰ যিহেতু আমাৰ কাৰেণ্টৰ বিল আহিছে, ত' বৃহস্পতিবাৰে কাৰেণ্টৰ বিল লয় মানে অফিচৰ পৰা মানুহ আহে। ত' আজি আমাৰ এইফালে আহিছে ভাস্কৰ দত্ত, ভাস্কৰ দা পূৰ্বাঞ্চল চেনেলৰ মালিক। চ' দেখুৱাই আছোঁ বাৰু। চ' চেষ্টা কৰিম তেওঁৰ লগত কথা পাতিবলৈ, যদি সময় পায়। মানুহ যদি ভিৰ হয় তেতিয়া কথা পাতিব নোৱাৰিম, মানুহটো দেখুৱাব পাৰিম। চ' চেষ্টা কৰিম আৰু বলক। এয়াই ভাস্কৰ দা বিল লিখাত ব্যস্ত হৈ আছে আৰু গৰমটো বহুত বেছি হৈছে। যিহেতু মেইন অফিচ যিটো মানে আগতে বিল লৈছিলে তাত ফেনৰ ব্যৱস্থা আছিলে, বাট তাত এতিয়া অফিচত যিটোৱে মানে চাবিটো লৈ ফুৰে, এই মানুহজন এতিয়া বেলেগ জেগাত গুচি গ'ল চাবিটো লৈ। চ' সেইকাৰণে বাহিৰতে কিবা কিবি কৰি ব্যৱস্থা কৰি কিবা এটা বক্স এটা আছিলে তাতে চকী এখন মই আনিলোঁ, এইখনৰ পৰা লিখি আছে তেওঁ। মই কথা পাতিম বুলি ভাবিছিলোঁ, চেষ্টা কৰিছিলোঁ, কিন্তু মানুহবোৰ এনেকুৱা ভিৰ কৰিলে আৰু লগতে গৰমো বহুত বেছি হৈ গ'ল। সেইকাৰণে ভিতৰত ফেনৰ হাৱা পাব। চ' ফাইনেলি ভাস্কৰ অকস্মাতে আহি গ'ল। চ' মানে যাৰ ভিডিঅ' চাই পিনি আমি ইনস্পায়াৰ হওঁ, তেওঁ অকস্মাতে ওলাই গ'ল। দিছামুখত আজি বিল ল'বৰ কাৰণে আহিছিলে আৰু কথা পাতিব চেষ্টা কৰিছিলোঁ, কিন্তু যিটো মানুহ গৰমত, চ' সময় নহ'ল আৰু কথা পাতিবৰ কাৰণে অসুবিধা হ'ল, মানুহ ভিৰ হৈ গ'ল। চ' সেইকাৰণে কথা পাতিব নোৱাৰিলোঁ। কেতিয়াবা নেক্সট টাইম লগ পালে কথা পাতিম আৰু আপোনালোকক শুনাম। চ' ফাইনেলি ঘূৰি আহিলোঁ, বিল চিল দিলোঁ আৰু ভাস্কৰ দাৰ লগত কথা পাতিব চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ, কাৰণ তাত মানুহ ভিৰ হৈ আছিলে, কাৰেণ্টৰ বিল দিয়া মানুহ। চ' সেইকাৰণে আৰু গৰমত যিটো মেইন অফিচ, তাত যিটো য'ত ফেন চেন চলি থাকে বিল দিয়ে, তাত তলাটো মৰা আছিলে, মানে তলাটো চাবিটো বেলেগৰ ওচৰত আছিলে। চ' সেইকাৰণে বাহিৰত যিহেতু কাম কৰি আছে গৰমত, চ' সেইকাৰণে বাহিৰলৈ ভিতৰলৈ সোমাব নোৱাৰাৰ কাৰণে বাহিৰতে কাম কৰিবলগীয়া হৈছিলে, বিলবোৰ ল'বলগীয়া হৈছিলে। চ' সেইকাৰণে গৰমত আৰু মানুহবোৰ ভিৰ হোৱাৰ কাৰণে কথা পাতিব নোৱাৰিলোঁ। চ' নেক্সট টাইম কেতিয়াবা লগ পালে কথা পাতিম। চ' আজিলৈ বাই বাই।